বিশেষকৈ যোৱা 15 ছেপ্টেম্বৰ আমাৰ কাৰণে অসমৰ আদিবাসীসকলৰ কাৰণে এটা ঐতিহাসিক দিন আছিলে, কিয়নো অসমৰ আদিবাসীসকলৰ যি ন্যায্য অধিকাৰৰ কাৰণে আমাৰ ইয়াত দীৰ্ঘদিন ধৰি সহস্ৰ এটা সংগ্ৰাম চলিলে আৰু এই সহস্ৰ সংগ্ৰামখিনি আমাৰ 5টা বিদ্ৰোহী সংগঠনে পৰাপক্ষে চেষ্টা অব্যাহত ৰাখিছিলে। আগত সহস্ৰ সংগ্ৰাম কৰাৰ কিছুদিন পিছত অসম চৰকাৰৰ আহ্বানত আমি যুদ্ধবিৰতি ঘোষণা কৰি শান্তি প্ৰক্ৰিয়াত আহি চৰকাৰৰ লগত আলাপ আলোচনাত আমি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছিলোঁ আৰু এই প্ৰক্ৰিয়াতে আমি চৰকাৰক কৈছিলোঁ যে আমাক ইমিডিয়েট আমাৰ লগত শান্তি চুক্তি হ'ব লাগে, যিহেতু নৰ্থ ইষ্টৰ বিভিন্ন সশস্ত্ৰ সংগঠনৰ লগত চৰকাৰে যি ধৰণে শান্তি চুক্তিৰ আধাৰত সেই জাতিটোৰ প্ৰতি অধিকাৰৰ কথা চিন্তা কৰিছে, ঠিক তেনেধৰণে আমিও আমাৰ 5টা বিদ্ৰোহী সংগঠনৰ লগত শান্তি চুক্তি সম্পন্ন কৰি আমাৰ লগতো যাতে আমাৰ অধিকাৰৰ কথাখিনি আমি সাব্যস্ত কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিলোঁ আৰু আমাৰ হেঁচাখিনি সঁচাকৈ এদিন কামত লাগিল আৰু ভাৰত চৰকাৰৰ বিশেষভাৱে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসম চৰকাৰৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত এইখিনি হৈ উঠিব পাৰিলে আৰু যোৱাকালি আমাৰ শান্তি চুক্তি সম্পন্ন হোৱাৰ দিনত ভাৰতৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া তেখেত আছিল আমাৰ লগত আৰু তেখেতৰ উপস্থিতিতে আমাৰ এই শান্তি চুক্তিখিনি হৈ উঠিলে। আমাৰ শান্তি চুক্তিৰ ভিতৰত আমাৰ একৰ্ডৰ ভিতৰত বহু দফাসমূহ আছে, যি দফাসমূহে আদিবাসী জনগোষ্ঠীটোৰ সাংবিধানিক ৰক্ষা কৱচৰ এটা ব্যৱস্থা আনিব পাৰে, তেনেধৰণৰ দফাসমূহ আমাৰ একৰ্ডত আছে আৰু এই একৰ্ডে অসমৰ কোনো জাতি জনগোষ্ঠীক আঘাত নকৰে। আমি এইটো অন্য জনগোষ্ঠীকো আমি ক'ব বিচাৰিছোঁ, তেখেতসকলক জনাব বিচাৰিছোঁ যে এই একৰ্ডে কোনো ধৰণৰ অনা আদিবাসীসকলৰ কোনো আঘাত নানে, বৰঞ্চ বৃহৎ অসম গঢ়িবলৈ আমাক এটা অনুপ্ৰেৰণা যোগাব আৰু নিশ্চয়কৈ আমি আশাবাদী যে এই আমাৰ একৰ্ডে আমাৰ আদিবাসী জনসাধাৰণে যি বিচাৰিছে সেইটো আমি দিবলৈ সক্ষম হ'ম আৰু সেই দিনটোলৈ আমাৰ জনসাধাৰণে বাট চাই আছিলে আৰু তেখেতসকলে আমাৰ প্ৰতি যথেষ্ট আশাবাদী। আমি নিশ্চয়কৈ আশাবাদী যে এই একৰ্ডে তেখেতসকলৰ কাৰণে যথেষ্ট আমি কৰিব পাৰিম। জনজাতিৰ যিটো মূল দাবী লৈ আপোনালোকৰ সংগ্ৰামটো আৰম্ভ হৈছে, হয় সেই জনজাতি কিন্তু এতিয়ালৈকে চৰকাৰে গ্ৰহণ কৰাৰ কথা হয়, এই ক্ষেত্ৰত এইটোৱে আমি ক'ব বিচাৰোঁ যে আমাৰ মুখ্য দাবী হ'ল জনজাতিকৰণ। এই জনজাতিকৰণৰ দাবীখন আমি 1 নম্বৰত ৰাখি পেলাই একৰ্ড কৰিছোঁ আৰু চৰকাৰে হয়তো জনজাতিকৰণৰ যি প্ৰক্ৰিয়া এই ব্যৱস্থাত হয়তো অলপ সময় ল'ব পাৰে, সেইটো আমি মান্তি হৈছোঁ। ঠিক আছে, চৰকাৰে নিজৰ সময়মতে আমাৰ জনজাতিকৰণৰ যি মৰ্যাদা প্ৰদান কৰক, কিন্তু ওৱান ছাইডেদি যাতে আমাৰ জাতিটোৰ উন্নয়নৰ কাৰণেও যাতে আমাৰ কামবিলাক আগবাঢ়ি যায় থাকে। বৰ্তমান সময়ত এই চুক্তিৰ দ্বাৰা আদিবাসী যিসকল সাধাৰণ ৰাইজ তেওঁলোকে কেনেদৰে উপকৃত হ'ব? নিশ্চয়কৈ, কিয়নো ইয়াত আমাৰ চুক্তিত লেণ্ড ৰাইটৰ কথা আছে, যিহেতু ইয়াত মুখ্য যি স্পৰ্শকাতৰ বিষয় হৈছে আমাৰ অসমত আদিবাসীসকলৰ লেণ্ডৰ ওপৰত লেণ্ড ৰাইট যিহেতু আমাৰ চুক্তিত আহি গৈছে, গতিকে আমাৰ সাধাৰণ ৰাইজ সেইটোৰ ওপৰত বেছি উপকৃত হ'ব আৰু লগতে আমাৰ একৰ্ডত যিবিলাক বিভিন্ন ধৰণৰ পইণ্টছবিলাক আছে, দফাবিলাক আছে, আমাৰ ৰাজ্যৰ কাৰণেই কৰিছোঁ। আমাৰ সশস্ত্ৰ সংগঠনৰ যি ব্যৱস্থা থাকিব সেই ব্যৱস্থাটো কিঞ্চিত পৰিমাণৰ ব্যৱস্থা থাকিব, কিন্তু বেছিভাগ আমাৰ জনসাধাৰণৰ কাৰণে